চাওক আজি আমি জিলাখনৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখাইছে আৰু তাৰ লগতে আৰক্ষীৰ যিসকল আৰক্ষী পৰিয়ালৰ যিসকল লোক ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখাইছে তেওঁলোকক আজি আমি বিশেষভাৱে ইয়াত সম্বৰ্ধনা জনাইছোঁ। আমাৰ ইয়াত মাননীয় জিলা আয়ুক্ত মহোদয়ে আহি তেওঁলোকক সম্বোধন কৰিছে, তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছে। তাৰ লগতে ডক্টৰ ফটিক চন্দ্ৰ কলিতা মাননীয় অধ্যক্ষ দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় তেখেতো আহি সকলোৰ লগতে তেওঁ ছাত্ৰ ছাত্ৰীসকলক তেওঁ উপদেশমূলক তেওঁ নিজৰ বক্তব্য তেওঁ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰো তেওঁলোকৰ যি অভাৱ অভিযোগ বা তেওঁলোকৰ যি সংগ্ৰামৰ কথা আছে সেইবিলাক আমি শুনিছোঁ। আৰু মোটামুটিকৈ ক'বলৈ গ'লে এটা খুব ভাল এটা ইণ্টাৰেক্টিভ ছেশ্যন আজি আমাৰ ইয়াত অনুষ্ঠিত হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, জিলাখন এটা আমাৰ যি বঙাইগাঁও জিলা আছে, জিলা সাংস্কৃতিকভাৱে বহুত আগবঢ়া এখন জিলা আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলক খুব ভাল ফলাফল হোৱাটো আমি একান্ত মনে কামনা কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতেও আমাৰ ফালৰ পৰা বা জিলা আৰক্ষীৰ ফালৰ পৰা বা অসম আৰক্ষীৰ তৰফৰ পৰাও কিবা সহায় সহযোগিতা যদি প্ৰয়োজনীয়তা আছে তাৰ কাৰণে আমি সদায় তৎপৰ হৈ আছোঁ, আমি সাজু হৈ আছোঁ। আৰু ইয়াৰ দ্বাৰা আমি এটা বাৰ্তা দিব বিচাৰিছোঁ, ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে জীৱনত আগবাঢ়ি যাবৰ কাৰণে বা বিশ্ববিজয় কৰিবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে ইয়াতে আমি প্ৰস্তুতিৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰস্তুতি আছে এই কমাৰ হালত গঢ়িব লাগিব। গতিকে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ এই ক্ষেত্ৰত যদি আমাৰ কিবা কৰণীয় থাকে বা জিলা আৰক্ষীৰ যদি কিবা কৰণীয় থাকে তাৰ কাৰণে আমি আমাৰ সেৱা আগবঢ়াবৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ আছোঁ। গতিকে এইখিনি কথা আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি যি আলোচনা বিলোচনা কৰিছোঁ নিতান্তই মই ভাবিছোঁ এইটো ফলপ্ৰসূ হৈছে আৰু ভৱিষ্যতেও আমি তেওঁলোকৰ সৈতে এনেকুৱা ধৰণৰ আমি এটা বিশেষ কাৰ্যসূচী আমি অংশগ্ৰহণ আয়োজন কৰি থাকিম। তেওঁলোকে যাতে ভৱিষ্যতে আগবাঢ়ি যাব, ভৱিষ্যত বিশ্ববিজয় কৰিবলৈ তেওঁলোকে আগবাঢ়ি যাওক আৰু জিলাখনৰ সুনাম অৰ্জন কৰক, তাকে আমি কামনা কৰিছোঁ। आज बहुत ही अच्छा लगा इस प्रोग्राम में आके, मोटिवेशन बहुत मिला। सो जितना भी किया ठीक ठाक किया रिजल्ट, और आगे भी बहुत ट्राई करूँगी, मैं कोशिश करूँगी, बहुत हार्ड वर्क चाहिए। और बस, और थैंक यू बोलना चाहूँगी मैं पेरेंट्स को, टीचर्स को, और हम लोगों का सपोर्टिव प्रिंसिपल को भी। सो थैंक यू। से उनकी लाइफ जर्नी के बारे में सीख और भी पता चला कि कैसे मतलब अपनी लाइफ को और बेटर कर सकते हैं, कैसे हार्ड वर्क करना है। और मैं अपने टीचर्स और पेरेंट्स को बहुत थैंक करना चाहूँगी क्योंकि उनके सपोर्ट की वजह से ही आज ये पॉसिबल हुआ है, और मैं उनका नाम ऐसे ही मतलब प्राउड करने की कोशिश करूँगी। एंड आई विल वर्क हार्ड। थैंक यू।